কবিতাৰ শিৰোনাম তোমাৰ সৈতে তোমাৰ অবিহনে। আজিৰ দৰেই পুনৰ এদিন দেখা হ'ব আমাৰ ধূসৰ পৃথিৱীৰ কোনোবা এটা কোণত। হয়তো ইয়াৰ মাজতে ক্ষয় যাব এক আলোক বৰ্ষ। তুমি তোমাৰ অসমাপ্ত জীৱন কাব্য মেলি আমন জিমনকৈ বহিবা দুপৰৰ ৰ'দত। ময়ো ক্লান্ত চকু দুটি মেলি আগবঢ়াই দিম পৰি যোৱা কলিজাৰ হেঁপাহ। টুকুৰিৰ দলিজাত পৰি ৰোৱা তোমাৰ শ্ৰান্ত দুহাত এবাৰ মাত্ৰ চুই চোৱাৰ অদম্য ইচ্ছাখিনিক মাটি চপাই মই কবৰ দি যাম। আনহে নালাগে, তুমি গমকেই নাপাবা মোৰ এই গুপুত লালসাৰ কথা। হঠাৎ এনেই কল্পনাতে তুমি উৎসাহিত হৈ উঠা যেন লাগিব মোৰ। যে মোৰ দুহাত চেপি ধৰি তুমি ভুন ভুনাই কৈ উঠিবা, চেহেৰাৰ শ্ৰী ক'ত হেৰাল? বুকুত যে বিষ এটা আছে, কমিছেনে অলপ? নাই, এতিয়াও অকলেই থাকা? কোনোবা আছেনে তোমাৰ সহযাত্ৰী? মই তোমাৰ কোনো প্ৰশ্নৰে উত্তৰ নিদিওঁ। দূৰৈত কোনোবা অচিন চৰায়ে কান্দি উঠিব, তেতিয়াই মোৰ চকুৰ পতা উপচি পৰিব অশ্ৰুবিন্দুৰে। তাৰপিছত তোমাৰ হাতৰ মুঠিৰ পৰা হাত এৰুৱাই আকৌ মই পথত নামিম। তুমি স্থানৰ দৰে বহি থাকিবা জীৱন। তোমাৰ অপেক্ষাত এটা জীৱন কাটি গ'ল মোৰ অপেক্ষাত তোমাৰ লক্ষ্য জীৱন শেষ হৈ যাব।